নমস্কাৰ, মই ছাত্ৰ-ছাত্ৰীসকল লাৰ্ণ উইথ এছপিবি চেনেলটোলৈ আকৌ সকলোকে স্বাগত জনাইছোঁ। আমি অনুশীলনী 3 1 নম্বৰৰ 1 আৰু 2 আলোচনা কৰিছোঁ। এতিয়া আমি 3 পৰা আলোচনা কৰিম। 3 পৰা ষ্টেটমেণ্টবোৰ আমি চাম পোৱা আছে আৰু সেইবোৰ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰশ্নটো লৈ আহোঁ। ইয়াতে কি কৈছে? এটা সংখ্যা 10ৰে বিভাজ্য হ'লে সংখ্যাটো 5ৰে বিভাজ্য হ'ব। 10ৰে বিভাজ্য হ'লে মানে 10ৰে হৰণ গ'লে এটা সংখ্যা 10ৰে হৰণ গ'লে সংখ্যা 5ও হ'ব। নহ'লে উত্তৰ হয়। এইটো হ'ব সত্য। তাৰমানে ধৰ 20ক 10ৰে হৰণ যায়, ইয়াক 5 হৰণ যাব। 30ক 10ৰে হৰণ যায়, ইয়াক 5ৰেও যাব। 40ক হৰণ যায়, ইয়াক 5ৰেও যাব। 50ক হৰণ যায় 10ৰে, তেনেহ'লে ইয়াকো 5ৰেও যাব। 60কো 10ৰে হৰণ যায়, হয়নে? 70ক 10ৰে যায় মানে 5ৰেও যায়। 80ক 10ৰে যায় মানে 5ৰেও যায়। 90ক 10ৰে যায় মানে 5ৰেও যায়। এনেকুৱা ধৰণৰ উদাহৰণ বহুত। এইটো হৈ গ'ল। তাৰপিছত আমাৰ আকৌ পিছৰ প্ৰশ্নটোলৈ, পিছৰ প্ৰশ্নটো কি কৈছে? পিছৰ প্ৰশ্নটো কৈছে যে এটা সংখ্যা 5ৰে বিভাজ্য হ'লে সংখ্যাটো 10ৰে বিভাজ্য নহ'বও পাৰে। এইটো সত্য। কাৰণ এইটো চোৱা, কাৰণ বহুতো আছে। এটা সংখ্যা 5ৰে বিভাজ্য হ'লে 10ৰে নহ'বও পাৰে। 25ক 5ৰে হৰণ কৰিব পাৰি, কিন্তু 25ক 10ৰে হৰণ কৰিব নোৱাৰি। ধৰা 35, ইয়াকো 5ৰে হৰণ কৰিব পাৰি, হয়নে? 15ক 5ৰে হৰণ কৰিব পাৰি, কৰিব নোৱাৰি। ইয়াকো 10ৰে হৰণ কৰিব নোৱাৰি। সেইটো কাৰণে কি কৈছে? এটা সংখ্যা 5ৰে বিভাজ্য হ'লে, মানে এই সংখ্যাটো ধৰা 5ৰে হৰণ গ'ল, হয়নে? এইটো 5ৰে হৰণ গৈছে। তাৰপিছত কি কৈছে যে সংখ্যাটো 10ৰে বিভাজ্য নহ'বও পাৰে। নহ'বও মানে নহয়ে এইটো বস্তু। নহ'লে এইটো কি হ'ব? সত্য। প্ৰশ্নটো লৈ আহোঁ। কি কৈছে? A আৰু B সংখ্যা দুটাৰ সাধাৰণ উৎপাদক 1। ধৰা 3 আৰু 5। ওপৰত কিয় লিখি আছে? তলতে লিখিব পাৰো ন? A = 3, B = 5। যদি এইটো হয়, ইহঁতৰ সাধাৰণ উৎপাদক কি হ'ব? মানে গসাউ কি হ'ব? 1, হয়নে? তেনেহ'লে যদি A আৰু পৰস্পৰ মৌলিক সংখ্যা দুটা যমজ মৌলিক নহয়, তেতিয়াহ'লে 3 আৰু 5 নহ'ব। পৰস্পৰ মৌলিক মানে ধৰা এটা হ'ল 3 আৰু এটা হ'ল 8। 3 আৰু 8ৰ গসাউ কি পাম আমি? 1 পাম। তেনেহ'লে 3 আৰু 8 যদি হয়, গসাউ যদি 1 হয়, এইটো উৎপাদক 1 বুলি কৈছে। ওকে, 3 আৰু 8 ধৰি লওক এইটোৰ মান B। যদি A আৰু B ৰে M বিভাজ্য হয়, A আৰু B ৰে M বিভাজ্য হ'ব লাগিলে ধৰা 24। 24টোক 3ৰেও হৰণ কৰিব পাৰি, 24টোক 8ৰেও হৰণ কৰিব পাৰি। তেন্তে A আৰু M বিভাজ্য হ'ব। তাৰমানে এইটোৰ মান কি আছিলে? A, এইটোৰ মান কি আছিলে? B, হয়নে? মানে এই সংখ্যাটোক যদি আমি A ৰে হৰণ কৰোঁ, ঠিক তেনেকুৱা 3ৰ লগত যদি মই 5 পূৰণ কৰি দিওঁ, তথাপিও হৰণ যাবনে নাই? তথাপিও এই 3 যে 24ক কিমান বাৰ গৈছে? 8 বাৰ গৈছেই, হয়নে? ঠিক সেইটোৱে কথা ইয়াতে কৈছে যে যদি A ৰে আৰু B ৰেও হৰণ যায়, তাহলে আন এটা সংখ্যা C ৰেও হৰণ যাব। মানে আৰু এটা উদাহৰণ যদি আমি লওঁ,
এৰ মান ধৰি লোৱা 5, বিৰ মান ধৰি লোৱা 9 আৰু চিৰ মান ধৰি লোৱা ইয়াতে 3। ঠিক আছে, এতিয়া ধৰা মই কি কৰিলো 45 ললো। 45 সংখ্যাটোক 9ৰেও হৰণ যায় বা 45 সংখ্যাটোক 5ৰেও হৰণ যায়। তাৰমানে হ'ব ই, মানে এইটো হ'ব এ। তেনেহলে 45 সংখ্যাটোক এ পূৰণ চি, মানে 45টোক ধৰা কিমান, এৰ মান কিমান আছিলে 5 পূৰণ 3 যদি আমি কৰো, তেনেহলে 5ৰে 45ক গ'লে 5 9 গুণে 45, আকৌ 3ৰে 9 গ'লে এনেকুৱা ধৰণৰ সংখ্যা হলে নাই, এই বস্তুটোৱে ইয়াতে কৈছে। তেনেহলে এইখিনি নিশ্চয় তোমালোকে বুজি পাইছ। তো কি হব উত্তৰ সত্য, ইংৰাজীত হলে ট্ৰু। এতিয়া আমি আহো পিছৰ প্ৰশ্নটোলৈ। ইয়াতে কি কৈছে, যদি এ আৰু বি যমজ মৌলিক, যমজ মৌলিকৰ কৈছে সিহঁতৰ সাধাৰণ উৎপাদক মাত্ৰ এটাই থাকিব আৰু সেইটো 1। সত্য নে অসত্য, শুদ্ধ নে অশুদ্ধ, এইটো কথা সুধিছে তোমাক। এতিয়া যমজ মৌলিক কাক কয়, ধৰা 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 ললো, ইয়াতে ললো 1 ললো। 1টোতো মৌলিক নহয়, যৌগিক নহয় ন। এতিয়া চোৱা, 2টো মৌলিক সংখ্যা, 3টো মৌলিক সংখ্যা, 5 7, তাৰপিছত আৰু কি আছিলে 11 17 19, এইকেইটা হল মৌলিক সংখ্যা। কিন্তু 3 আৰু 5ৰ মাজত কি সোমাই থাকিলে 4, 5 আৰু 7ৰ মাজত 6 সোমাই থাকিলে এই 5, ধৰা 3 5 5 7, এইকেইটাক কি বুলি কোৱা হয়, যমজ মৌলিক। ইয়াতে আছে কি 11 আৰু 13, এইটো 11 13, তাৰ মাজতে 12 সোমাই আছে, 17 আৰু 19, ইয়াৰ মাজত 18 সোমাই আছে, মানে 17 আৰু 19, এইকেইটাও কি হয়, যমজ মৌলিক সংখ্যা হয়। সেইকাৰণে যমজ মৌলিক সংখ্যা এনেকুৱা, তাৰ সাধাৰণ উৎপাদক মাত্ৰ কি থাকে, 1 থাকে। ঠিক আছে, এতিয়া আমি ইয়াতে কি কৰিম, সেইটোৰ সাধাৰণ উৎপাদক কি হ'ব, ধৰা 3 আৰু 5 যমজ মৌলিকৰ কথা কলো, 11 আৰু 13ৰ কথা কলো, 17 আৰু 19ৰ কথা কলো, খিনিৰ কথা কলো। এতিয়া 3 আৰু 5ৰ গসাউ কি হ'ব, 1 পাম। 11 আৰু 13ৰ গসাউ 1 পাম, 17 আৰু 19ৰ গসাউ 1 পাম। তেনেহ'লে এইকেইটা যদি আমি 1 1 পাওঁ, তেতিয়াহ'লে ইয়াতে কৈছে যে মাত্ৰ এটাই থাকিব আৰু সেইটো হ'ব 1। তেনেহ'লে কি হ'ব, এইটো শুদ্ধ। ঠিক আছে, এতিয়া যমজ মৌলিকনো কাক কয় সেইটো জানিব লাগিল। যমজ মৌলিক, মই উদাহৰণটো লিখি দিওঁ, সত্য আগত লিখো, এইটো সত্য। এতিয়া যমজ মৌলিক মানে কি হ'ব, উদাহৰণ। আমি এইটো উদাহৰণ জাষ্ট তোমালোকক বুজাবৰ কাৰণে দিছো, তোমালোকে লিখিব নালাগে। উদাহৰণ কি 3, 5 হ'ব, তাৰপিছত 5, 7 হ'ব, 5, 7 11, 13, তাৰপিছত 17, 19 এটা হ'ব। তাৰপিছত আৰু কি হ'ব পাৰে, 27 নাই 29, 31 ইত্যাদি এইবোৰ হ'ব পাৰে, মানে এইবোৰ যোৰা যোৰা এইকেইটা কি হ'ব পাৰে। ইয়াৰে মাজত চোৱা 3 আৰু 5ৰ মাজত এটা সংখ্যা বাদ পৰে, 5 আৰু 7ৰ মাজতো এটা সংখ্যা বাদ পৰে, হয়নে? এইটো এইখিনি হ'ল। তাৰপিছত আহো নেক্সট প্ৰশ্ন। ইয়াতে কি কৈছে,
যদি a আৰু b দুটা যমজ মৌলিক সংখ্যা তেন্তে a আৰু b উভয়ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো a পূৰণ b মানে কি কৈছে লসাগু ল'ব দিছে লসাগু যদি লওঁ ধৰা যমজ মৌলিক কি ক'লো 3,5 ক'লো তাৰপিছত কি আছিলে 5 আৰু হয়নে কি আছিলে 5 11,13 এই দুটাৰ যদি মই লসাগু লওঁ এই দুটাৰ যদি মই লসাগু লওঁ লসাগু কি হ'ব ইয়াতে 3 পূৰণ 5 হ'ব ইয়াতে 5 পূৰণ 7 হ'ব ইয়াতে 11 পূৰণ 13 হ'ব হয়নে যদি আমি এইটো a লওঁ পূৰণ b এইটো a ল'লে এইটো পূৰণ b এইটো a পূৰণ এইটো b আমাৰ ইয়াতে a পূৰণ b ৰ কথাই কৈছে নে নাই আমাৰ এইটো উদাহৰণটো এনেকুৱাকে থাকক বাৰু নহয় আমাৰ এইটো উদাহৰণ যদি এনেকুৱা ধৰণে থৈ দিওঁ অলপ আঁতৰ কৰি থৈ দিছো বাৰু ঠিক আছে উভয়ৰে হৰণ যোৱা এইটো তেনেহ'লে এইটো হ'ব সত্য 2 তাৰপিছত আহো আচ্ছা এইটো অলপ আঁতৰাই দিছো তাৰপিছতহে পিছৰ প্ৰশ্নটোলৈ আহে এইটো হ'ল উদাহৰণ এতিয়া উদাহৰণটো বাকচত ভৰাই থব পাৰিলে বেছি ভাল হয় এতিয়া আহো নেক্সট প্ৰশ্ন ইয়াতে কি কৈছে যদি 3 হৰণ m 3 এইটো চিধা দিলে m মানে 3 কাক হৰণ কৰিছে m ক হৰণ কৰিছে বা এইটো কেনেকৈ লিখিব পাৰে m হৰণ 3 তেনেহ'লে 6 ডিভাইডেড বাই m মানে এইটো কেনেকৈ লিখিব পাৰি ওপৰত 6 তলত m বা 6 হৰণ m এইটোৰ কথা কৈছে 3ৰে যদি আমি m ক হৰণ কৰো তেতিয়াহ'লে এইটো মই উল্টা লিখিলো মোৰ লিখাটো উল্টা হৈছে ওপৰত m তলত 6 মানে m এইটো হৰণ 6 মানে m টো পিছফালে আছে মানে এইটো আগফালে থাকিব এইটো আগফালে আছে মানে পিছফালে থাকিব তেতিয়াহ'লে আমাৰ ইয়াতে কি কৈছে যদি 3য়ে m ক হৰণ কৰে তেতিয়াহ'লে 6য়েও m ক হৰণ কৰিব ই সদায় বুলি সদায় সত্য নহয় আৰু এইটো সত্য কেতিয়াবাহে হ'ব ঠিক আছে যদি 3য়ে m ক হৰণ কৰে তেতিয়াহ'লে যে 6য়ে m ক হৰণ কৰিব সেইটো নহয় এতিয়া ধৰা এটা কথা এতিয়া 3য়ে 9 ক হৰণ কৰে হয়নে ধৰা m ৰ মান 9 এতিয়া 9 ক কিহে হৰণ কৰিলে 3 কিন্তু 9 ক 6য়ে হৰণ কৰিব নেকি এইটো নকৰে হয়নে আৰু নিব পাৰি আৰু কি নিব পাৰি 15 15ক ধৰা 3য়ে হৰণ কৰে কিন্তু 15ক আকৌ 6য়েৰে আকৌ 15 হৰণ নাযায় এইটো আকৌ নাযায় হয়নে এইটো হৰণ নাযায় এইটো হৰণ যাব এইটো হৰণ যাব ঠিক তেনেকুৱা 3য়ে m ক যদি হৰণ কৰে তেন্তে 6য়ে m ক হৰণ কৰিব ই সদায় সত্য বুলি কৈছে আকৌ এই সদায় সত্য নহয় ঠিক আছে তেনেহ'লে এইটো কি হ'ব আমি উদাহৰণ যদি এটা লিখি দিওঁ উদাহৰণটো কি লিখিব পাৰো ধৰা m ৰ মান এটা যিকোনো মান 3ৰে হৰণ যোৱা m ৰ মান এটা ধৰা 3ৰে যদি এইটো আমি সত্য লিখি দিছো অসত্য লিখি লওঁ আগত এইটো অসত্য মানে ফলছক f বুলিও লিখিব পাৰি এতিয়া ধৰা মই কি ধৰিম m ইকুৱেলছ টু 15 বা 9 আমি ধৰি ললো তেনেহ'লে এতেকে 9 3ৰে হৰণ যায় কিন্তু 9ক 6ৰে হৰণ নাযায় ঠিক আছে পূৰণ চিনটো মই অলপ বেলেগ ধৰণে দিছো ন তো হৰণ এইটো নাযায় ঠিক আছে তাৰপিছত 15ক 3ৰে হৰণ যায় কিন্তু 15ক আকৌ 6ৰে হৰণ নাযায় তো নাযায় তো উদাহৰণ এনেকে দি দিলো ঠিক আছে তেনেহ'লে এইটোৱে কৈছে এইটো বস্তু আৰু এইটো বস্তুৱে এই কথাটোকে কৈছে হৈ গ'ল এইখিনি আৰু দুটা আছে নম্বৰৰ
কি কৈছে ইয়াতে যে 15ৰে বিভাজ্য মানে 15ৰে হৰণ কৰিব সকলো সংখ্যা 3 আৰু 5ৰে বিভাজ্য হয় হ'ব এইটো 15ত কি থাকে ধৰা 15ত কি থাকিব 3 পূৰণ 5 তেনেহ'লে 30ক 15ৰে হৰণ যায় কিন্তু আকৌ 30ক কিহেৰে যাব 3ৰেও হৰণ যাব 5ৰেও হৰণ যাব নে এতিয়া 15 দুগুণে 60 ইয়াক 3ৰেও হৰণ যাব 5ৰেও হৰণ যাব 90ক 3ৰেও হৰণ যায় 5ৰেও হৰণ যায় এতিয়া ধৰা 120 ধৰি ললো 3ৰেও হৰণ যাব 5ৰেও হৰণ যাব গোটেইকেইটাকে যাব তেতিয়াহ'লে 15ৰে বিভাজ্য সকলো সংখ্যা 3 আৰু 5ৰে বিভাজ্য হয় মানে 15 গুণিতকত কি আছে 15 ঘৰত 5 আৰু 3 আৰু 5ৰ ঘৰতো 15 আছে নহয় সেইকাৰণে যায় তেনেহ'লে এইটো কি হ'ব সত্য উদাহৰণ লোৱা উদাহৰণ আমি যদি লওঁ 30 15 দুগুণে 30 ইয়াক 3ৰেও যায় 5ৰেও যায় হয়নে তাৰপিছত ধৰা 60 কি যাব 3ৰেও যাব 5ৰেও যাব 90 3ৰেও যায় 5ৰে ঠিক আছে সেইকাৰণে এই বস্তুটো কি কৈছে সত্য বুলি কৈছে পিছৰ প্ৰশ্ন কি কোৱা আছে যদি বিৰ এটা উৎপাদক এ আৰু ডি ইকুৱেলছ টু বি প্লাছ চি তেন্তে এই সংখ্যাটো বি আৰু চি প্ৰতিটোৰে উৎপাদক প্ৰশ্নটো কৈছে কি যদি ডিৰ এটা উৎপাদক এ মানে ধৰা ডি সমান এ পূৰণ কিবা সামথিং ধৰি লোৱা ঠিক আছে আৰু ইকুৱেলছ টু আৰু ইয়াতে কোৱা আছে ডি ইকুৱেলছ টু বি প্লাছ তেন্তে এই সংখ্যাটো এই যে এই সংখ্যাটো ইয়াতে থাকিলে এই সংখ্যাটো বি আৰু চি প্ৰতিটোৰে উৎপাদক বি আৰু চিৰ উৎপাদক হ'ব জানো বি আৰু চিৰ উৎপাদক হ'ব জানো ধৰা ডিৰ মান ধৰি লোৱা 12 হয়নে তেনেহ'লে 12 সমান এৰ মান কি ল'বা এর মান ধৰা আমি 4 ললো 4 পূৰণ 3 তাৰমানে এ পূৰণ চি ললো তেতিয়াহ'লে 12 সমান 3 যদি এইটো লওঁ ধৰা 3 ললো যোগ বি চি আছে নহয় তেনেহ'লে এইটো কিমান থাকিব 9 নহয় এতিয়া 9ৰ উৎপাদক আৰু 3ৰ উৎপাদক 4 হয় নেকি নাই ঠিক তেনেকুৱা এই কথাটো ইয়াতে কৈছে নহ'লে উদাহৰণটো যদি আমি লিখিব লাগে কি বুলি লিখিম ধৰা হ'ল বুলি লিখিম ঠিক আছে তেতিয়াহ'লে এইটো কি হ'ব অসত্য ফলছ ধৰা আমি উদাহৰণ লৈছো ধৰা b ইকুৱেলছ টু 12 তেতিয়াহ'লে আমি যদি ইয়াতে প্ৰপাৰলি লওঁ b ইকুৱেলছ টু b প্লাছ c কৈছে আকৌ b ইকুৱেলছ টু a পূৰণ ধৰি লোৱা c ধৰি লোৱা যিহেতু এইটো কৈছে মানে d টোক যদি আমি উৎপাদকত ভাঙো c ৰে ভাঙিলে a বাৰ যায় আৰু a ৰে ভাঙিলে এক বাৰ যায় এইটোৰ কথা ইয়াতে কৈছে ঠিক আছে তো এইখিনি উদাহৰণ ইয়াতে থাকিল নেক্সট প্ৰশ্ন 2 নম্বৰত আহিব পাৰো 2 নম্বৰত কি কৈছে যে একোটাকৈ উদাহৰণেৰে দেখুওৱা এটাকৈ উদাহৰণ দিব দিছে যে 1 নম্বৰত যদি a আৰু b পৰস্পৰ মৌলিক সহমৌলিক কৈছে তেন্তে সিহঁতৰ অতিক্ৰমে এটা মৌলিক নহলেও হয় উদাহৰণ লোৱা উদাহৰণত কৈ দিয়া অহমৌলিক কোনবোৰ কৈছিলে আমি আলোচনা কৰিছিলো যোৱা ভিডিঅ'বোৰত ইয়াতে কি কৈছে উদাহৰণে দেখুৱাব দিছে a আৰু b কি কৈছে a আৰু b পৰস্পৰ মৌলিক সংখ্যা কোনবোৰ হ'ব
এইটো লিখিব নালাগে ইমান। পৰস্পৰ মৌলিক সংখ্যা কি হ'ব? ধৰা ইয়াতে 4,5 হ'ব সংখ্যা দুটা পৰস্পৰ মৌলিক হল। এটা মৌলিক নহলে হয়, এটা মৌলিক নহলে হয় মানে 4টো যৌগিক সংখ্যা হয়। তাৰ পিছত আহো, উদাহৰণ দিব দিছে, ভাল কথা, আমি উদাহৰণ দি দিম। এতিয়া বি আৰু চিৰ উৎপাদক এ যদি হয়, তেনেহলে বি মাইনাছ চিৰ উৎপাদক এ হ'ব। অলপমান টান ধৰণত দিছে ন, অলপমান টানকে দিছে। আমি ধৰা কি বুলি ধৰি ল'ব পাৰো, আমি এইটো ধৰি লওঁ আগতে এ। যদি এ ইকুৱেলছ টু 3 ধৰো, তেতিয়াহ'লে বিৰ মান এনেকুৱা কিবা এটা ধৰা যিটো নেকি চি, বিৰ পৰা চি বিয়োগ কৰিলে আকৌ 3ৰে হৰণ যায়। ধৰি লোৱা বিৰ মান কি হ'ব পাৰে, বিৰ মান 15 হ'ব পাৰে, ধৰি ললো। ঠিক আছে, 15ৰ পৰা মই কি কৰো, যদি চিৰ মান 3 বাদ দিওঁ, চিৰ মান আৰু এৰ মান সমানো হ'ব নোৱাৰে, সেইটো এটা কথা। ঠিক আছে, 18 ধৰি লোৱা। বিৰ মান যদি আমি 18 ধৰি লওঁ, ওঠৰৰ পৰা আৰু কি বিয়োগ কৰিব পাৰো, 18ৰ পৰা এনেকুৱা কি বিয়োগ কৰিম যিটো নেকি 3ৰে আকৌ হৰণ যাব। 12ক যায়, কিন্তু 6 আকৌ ইফালে 3ৰে চিকো যায়। ঠিক নোযোৱা এনেকুৱা সংখ্যা এটা চোৱা। হ'ব পাৰি, কথা নাই। চিৰ মান যদি আমি 6 লওঁ, মানে 18ক 3ৰে হৰণ যায়, তো 18ৰ পৰা যদি আমি 6 বিয়োগ কৰো, তথাপিও 3ৰে যাবনে নাই? 18ৰ পৰা 6 গ'লে 12, 3 যায় দেখোন, হয়নে? তেনেহ'লে এইটো আমি ল'ব পাৰো, এইটো ল'ব পাৰো। বি আৰু চিৰ উৎপাদক এ হলে বি মাইনাছ চিৰ উৎপাদক এ হ'ব। ধৰা বি ইকুৱেলছ টু 18, চি ইকুৱেলছ টু 6 আৰু এ ইকুৱেলছ টু 3 ধৰা বা 2 ধৰিব পাৰো, নাই 3 ধৰি লোৱা বা 2 ধৰি লোৱা, যিটোৱে ধৰা। এতেকে বি মাইনাছ চি মানে কি হ'ব, 18 মাইনাছ 6 ইকুৱেলছ টু 12, এনে 12ক আকৌ কিহেৰে হৰণ যায়, 3ৰে হৰণ যায়। উৎপাদক বুলি কৈছে ন, মানে 12ক 2ৰে যায় 6 বাৰ, আকৌ 2ৰে যায় 3 বাৰ, তেনেহ'লে 12ৰ উৎপাদক এটা 3 আমি পালো। এই কথাটো ইয়াতে কৈছে, তেনেহ'লে এইটো হৈ গ'ল। বি আৰু চিৰ উৎপাদক যদি এ হয়, বি আৰু চিৰ উৎপাদক এ হলে বি মানে চিৰ উৎপাদকো এ হ'ব। হৈছে বি আৰু চিৰ উৎপাদক এ, মানে ধৰা বিৰ মান কিমান, 18, 18ৰ উৎপাদক আছে 2 9 গুণে 18, তাৰপিছত 3 গুণে 9, 6ৰ উৎপাদক 2 আৰু 3, আমি ইয়াতে পালো দেখোন, হয়নে? এইটো বস্তুৰেই কথাটো কৈছিলে, এইখিনি হৈ গ'ল। তাৰপিছত আহো পিছৰ প্ৰশ্ন। 3ৰে হৰণ যোৱা সংখ্যা এটা 9ৰে হৰণ নাযাবও পাৰে, সেইটো সত্য কথা। 3ৰে হৰণ সংখ্যাটো 9ৰে হৰণ নাযাবও পাৰে, হয়, এইটো সঁচাই হয়। ধৰি লোৱা 15, ধৰা 15 এটা সংখ্যা, 15টো এটা সংখ্যা আমিও জানো, হয় নে নহয়? তেনেহ'লে উদাহৰণহে দিব লাগে। তেনেহ'লে ধৰা 15ক ডিভাইডেড বাই 3, কিন্তু 15ক 9ৰে হৰণ নাযায়, বা 21 ল'ব পাৰো, সেইটো হৰণ নাযায়।
21ক আকৌ 3ৰে হৰণ যায়, কিন্তু 21ক আকৌ 9ৰে হৰণ নাযায়। তেনেহ'লে আমি কি লিখিম? 3ৰে হৰণ যোৱা সংখ্যা এটা 9ৰে হৰণ নাযাবও পাৰে। এইটো আমাক সত্য অসত্যৰ কথা কৈছে জানো? আমি কিতাপত চাওঁ, সত্য অসত্যৰ কথা কোৱা নাই। একোটা উদাহৰণেৰে দেখুওৱা বুলি কৈছে। তেতিয়াহ'লে আমি উদাহৰণৰ দ্বাৰাই দেখুৱাম যে 15 হৰণ 3 কিন্তু 15 হৰণ 9 হয়। আমি এইটো লিখিব পাৰো। নহয়, বা 15ক 3ৰে 3ৰে হৰণ কৰিব পাৰি। কিন্তু 9ৰে নোৱাৰি। ঠিক আছে? তুমি ওপৰতো লিখা, তলৰটো লিখা, একে তোমাৰ কথা। চাৰি নম্বৰটো লৈ আহো। কি কৈছে? দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল। চিৰিয়েল 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 আৰুতো আছে ইফালে 4ৰে বিভাজ্য। দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 4ৰে বিভাজ্য। চিৰিয়েলি অযুগ্ম সংখ্যাৰ যোগফল লোৱা 4ৰে বিভাজ্য হ'বনে নাই? লিখিব পাৰি আমি অযুগ্ম সংখ্যা 5 আৰু 7 লোৱা, 7 5 12 হ'ব, 3 5 8 হ'ব, তাৰপিছত আৰু 1 3 4 হ'ব, 7 9 16 হ'ব, 9 আৰু 11 আহিব, 20 হ'ব। তেনেহ'লে কি হ'ব? সংখ্যা হ'ব মানে 1 যোগ 3 সমান 4, মানে ইয়াক আকৌ 4ৰে হৰণ কৰিব পাৰি। 3 যোগ 5 সমান কিমান? 8, ইয়াক আকৌ আমি 4ৰে মানে ইয়াক 4ৰে হৰণ কৰিব পাৰি। তেতিয়া ধৰা 5 যোগ 7 সমান কিমান? 12, 4ৰে হৰণ যাব। 7 যোগ 9 সমান 9 7 16, ইয়াক আকৌ 4ৰে যাব। ঠিক আছে? তো এনেকুৱা ধৰণৰ উদাহৰণখিনি থাকক। এটা উদাহৰণ দিব দিছিলে, আমি এই চিৰিয়েল নাম্বাৰটো লাগিব। এই নাম্বাৰটো থাকিলে মানে কি অলপ বুজি পাবৰ কাৰণে সহজ হয়। তেনেহ'লে এই উদাহৰণবোৰ আমি কি কৰিব লাগে? ভালদৰে সজাই লিখিব। ভালদৰে যদি আমি সজাই লিখিব পাৰোঁ, তেতিয়াহ'লে আমি ইয়াতে ল'ম 1 যোগ 3 সমান 4। আমি এইটো ল'ব পাৰোঁ। তেনেহ'লে ইয়াক আকৌ কিহেৰে হৰণ যায়? 4ৰে হৰণ যায়। তাৰপিছত 3 যোগ 5 সমান কিমান? 8, 8ক আকৌ 4ৰে হৰণ যায়। তাৰপিছত আৰু কি ল'ব পাৰোঁ? 5 যোগ 7 সমান 12, 12ক আকৌ 4ৰে হৰণ যাব। ইত্যাদি ইত্যাদি এইবিলাক আছে। এনেকুৱা ধৰণৰ বস্তুটো হ'ব। এটা দিব কৈছিলে, আমি কেইটা দি দিলোঁ। তাৰপিছত ইয়াতে কি আছে আৰু 3 নম্বৰ। 3 যোৰ পৰস্পৰ মৌলিক সংখ্যা লিখা। পৰস্পৰ মৌলিক সংখ্যা ওকে, 3 নম্বৰটো ইয়াতে আলোচনা কৰি লওঁ। বেছি দীঘল হ'লে আকৌ তোমালোকে ক'ব নাই ইমান দীঘল। কি কৈছে? 3 যোৰা পৰস্পৰ মৌলিক সংখ্যা। পৰস্পৰ মৌলিক সংখ্যাৰ কথা কৈছিলোঁ। 3 যোৰৰ কাৰণে লিখিব দিছে। পৰস্পৰ মৌলিক সংখ্যা কোন কোন? 2, 3 হ'ব। তাৰপিছত আৰু কি হ'ব? 3, 4 হ'ব পৰস্পৰ মৌলিক। তাৰপিছত ধৰা 6, 7 হ'ব। এইকেইটা পৰস্পৰ মৌলিক হয়। 3 যোৰাৰ কথা কৈছে, 3 যোৰা হৈ গ'ল। এইটোত কি কৈছে? এইটোত কৈছে যে এযোৰ পৰস্পৰ মৌলিক সংখ্যা লিখা যি যমজ মৌলিক নহয়। যমজ মৌলিক হ'ব নোৱাৰে বুলি কৈছে।
ওকে, পৰস্পৰ মৌলিক সংখ্যা লিখা যিযোৰ নাকি যমজ মৌলিক নহয়। তেনেহ'লে ইয়াতে কি লিখা 8,9 দুয়োটাই যৌগিক সংখ্যা হৈ গ'ল। ওকে, এটা বস্তু যদি আমি কমাই দিওঁ কি লওঁ 5,6 হৈ গ'ল। এইটো এযোৰ পৰস্পৰ মৌলিক সংখ্যা, এইটো পৰস্পৰ মৌলিক সংখ্যা হয় যি নেকি যমজ মৌলিক নহয়। 5 আৰু 6ৰ মাজত সাধাৰণ উৎপাদক 1 আছে, তাৰ বাহিৰে বেলেগ নাই। তেতিয়াহ'লে আৰু এটা আহোঁ নেক্সট পিছৰ প্ৰশ্নটোলৈ। কি কৈছে পিছৰ প্ৰশ্নটোত, এযোৰ পৰস্পৰ যমজ মৌলিক লিখা যি পৰস্পৰ মৌলিকো হয়। আচ্ছা, যমজ মৌলিকটো পৰস্পৰ মৌলিক সংখ্যা হয়েই, ঠিক আছে। এযোৰ যমজ মৌলিক লিখা 3,5 হৈ গ'ল, যি নেকি পৰস্পৰ মৌলিক সংখ্যাও হয়। 3,5 মাজৰটো অলপ বেছি ডাঙৰ হেন দেখা হ'ল ন, হৈছে। তেনেহ'লে আজিৰ ভিডিঅ'ত এইখিনিতে সামৰণি মাৰিছোঁ। আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।